জুবিন দায় মানুহৰ মাজত ভাই ভাতৃত্ব কায়েম কৰিবলৈ আহিছিল। কোন হিন্দু আছিল, কোন মুছলমান আছিল, কোন সৰু আছিল, কোন ডাঙৰ আছিল, কোন পাগল আছিল, কোন বেপাৰী আছিল, কোন চব্জিৱালা। জুবিন দা যে মাদ্ৰাছাটোত টকা দান কৰিছিল এই মৌলানাজনৰ মুখৰ পৰাই শুনি লওক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। আমি যিমান দিন আমি ইয়াত থাকিম, হিন্দু মুছলমান খ্ৰীষ্টান লাই লফা দফা পাহাৰে পৰ্বতে থকা সৰু ডাঙৰ ৰজা প্ৰজা কান্দে কান্দে মিলাই যাম আমি। আৰু এইখিনি মিলাবলৈ এটা সময়ৰ কাৰণে বহুত দিন নহয়, 52 বছৰৰ বয়সত 1,000 বছৰৰ কাম কৰি থৈ গ'ল। যে পাগলক মৰম কৰিব লাগে, চব্জিৱালাক মৰম কৰিব লাগে, সকলোকে মৰম কৰিব লাগে। ৰজা বুলি কোনো কথা নাই, প্ৰজা বুলি কোনো কথা নাই। জুবিন দা জনতাৰ ৰজা আছিল, জনতাৰ হৃদয়ত সোমাই গৈছিল। আমি মৌলানা, আমি আজি বহুতে আমাক কুৱেশ্যন কৰিব যে হিলাল কমিটিৰ সভাপতি সাহেবে আজি কি কৈ গ'ল। মই